এইটো আমাৰ সোণাইগুলি ফিল্ডৰ ওচৰতে বাইদেউ দুগৰাকী সুন্দৰভাৱে হোটেল দিছে। হোটেল মানে একদম খাস, মানে একদম খাস হোটেল, মানে পিঠা বনাই একদম মানে খিলঞ্জীয়া হোটেল, মানে আমাৰ যিটো মানে থলুৱা খাদ্যৰ এটা মানে হোটেল। আৰু তেওঁলোকে বৰ্তমান এতিয়া অৱশ্যে লুচি পুৰিও বনায়, কিন্তু পিঠা পনা একদম যিখিনি একদম সুন্দৰ এটা মানে লতা বন শাক এইবিলাক চব সকলো পায়, ভাত পৰ্যন্ত একদম ধুনীয়া থলুৱা খাদ্যৰ এটা মানে এটা জুতি। কেতিয়াবা যদি আপোনালোকে আহিলে সোণাইগুলি ফিল্ডৰ কাষতে সৰু এটা হোটেল এই দেখিছেনে, মই দেখাই দি আছোঁ আপোনালোকক। ইয়াতে সকলোবিলাক একদম পায়, সুন্দৰ এটা একদম সোৱাদ লগা এটা থলুৱা খাদ্যৰ জুতি। মই বাইদেউ দুগৰাকীক অকণমান দেখাবলৈ যত্ন কৰিছোঁ। এয়া আমাৰ অঞ্জলি বাইদেউ, আৰু এই বাইদেউগৰাকীৰ নাম কি আছিলে? চহিতা আৰু অঞ্জলি বাইদেউ। চহিতা বাইদেউ এফালে চাওক। অঁ, কিবা কাটি আছে বাইদেউ। হেৰি, আহকচোন অকণমান কথা পাতোঁ। আপোনালোকৰ হোটেলত ইমান মানে মানুহ কিয় হয়, মানে কি কাৰণে, কি বস্তু আপোনালোকে বনায়? ইমান যে মানুহ জমি থাকে, যে ইমান গোট খায়, মানে খুব সোৱাদ লগাকৈ বনায় ঘৰুৱা খাদ্য। অঁ, কেনেকৈ আপোনালোকে এইটো বনায়? হয়, আমি গাঁৱৰ যেনেকৈ বনায় টেকেলি পিঠা তেনেকুৱা বনাওঁ, আৰু গুড়ৰ তেল দিয়া পিঠা সেইটো বনাওঁ, ৰুটি এনেকুৱা হেৰি বনাওঁ। গৰম গৰম মানুহক যিমানখিনি দিব পাৰোঁ আমি চেষ্টা কৰি আছোঁ আৰু দিবলৈ। নহয়, এতিয়া ময়ো খাইছোঁ, একদম বহুত টেষ্টি। এতিয়া আমাৰ ল'ৰাও কয় যে তাৰ নিচিনা নহয় দেখোন, তাত ইমান ধুনীয়া বস্তুটো, মানে ঘুগুনিয়ে হওক, ৰুটিয়ে হওক, পুৰিয়ে হওক, ইমান সোৱাদ লাগে। কিবা বেলেগ বস্তু দিয়ে নেকি? নাই অকণ ডাঙৰকৈ কওক। নাই, তেনেকৈ বেলেগ বস্তু নহয়, ঘৰত চিম্পল যেনেকৈ বনাওঁ তেনেকৈ বনাওঁ। এই পিঠাটো যে আচলতে আমাৰ লোকেল যিটো মানে ঘৰত যিটো বিহু যেতিয়া আহে, সেই পিঠাটোৰ নিচিনা লাগে, একদম সুন্দৰ। প্ৰত্যেক দিনাই সেই এনেকৈ কোনো মানে চেঞ্জ নহয়, সেই একেটা সোৱাদে বহুত ভাল লাগে। আৰু নিশ্চয় আপোনালোকৰতো লাভালাভটো হয়, নহয়নে বাৰু? হয়, অলপ চলপ থাকে, ইমান হেৰি নাথাকে। চহিতা বাইদেউ চাওকচোন অকণমান, এইফালে এই কাম কৰি আছে অকণমান দেখাই দিওঁ। পিঠাখন দে, এফালে দেখাই দিয়কচোন, চাওঁ চেহেৰাটো। ইয়াত চহিতা বাইদেউ পিঠা বনাই আছে। আৰু যদিও ঘৰটো অকণমান টিনেৰে বেৰা দিছে, তথাপি কিন্তু ইয়াৰ সাংঘাতিক, কিন্তু ইয়াত বিক্ৰী বাৰ্তা বহুত। আৰু সেই পথাৰখন আমাৰ সোণাইগুলি ফিল্ডখন, ইয়াতে মানুহবোৰ খেলিবলৈ আহে, মানে বিশেষকৈ ল'ৰাবোৰ খেলিব আহে। ইয়াতে যেতিয়া খেলি ভাগৰি ইয়াত এই চকীবিলাকত বহি তেওঁলোকে পানী খায় আৰু পিঠা খায়, জুচ সকলোবিলাক ইয়াতে পায়। বিভিন্ন ধৰণৰ ইয়াতে খাদ্যৰ জুতি তেওঁলোকে ল'বলৈ আহে। ঠিক আছে অঞ্জলি বাইদেউ, আপোনালোকলৈ বহুত ভাল লাগিলে এনেকুৱা সময় দিয়াৰ কাৰণে। আপোনালোকে আগলৈ এইটো নেৰিব দেই, এইটো আপুনি দি থাকক, আৰু শুভেচ্ছা থাকিল আপোনালোকে আগবাঢ়ি যাওক, আগবাঢ়ি গৈ নিজে স্বাৱলম্বী হয়। আমাৰ অসমীয়া মহিলাসকলক, আমাৰ সমাজখনক আপোনালোকে আদৰ্শ দেখুৱাব লাগিব। নে চহিতা বাইদেউ কি কয়? এনেকৈ স্বাৱলম্বী হৈ মহিলাসকলে গ'লেহে আপোনালোকৰ আদৰ্শ সকলোৱে ফ'ল' কৰিব। ঠিক আছে, আজিলৈ আহিছোঁ, নমস্কাৰ।